নমস্কাৰ মই এটি পুৰণি গীতে গাম মোৰ যিটো গান আছে সেই গানটোৱে বজাম ও নাম ধৰিবা চাপৰিকে নেৰিবা এতিয়া মই মানে এটা স্বৰলিপি হিচাপে বজাই দিম আৰু এইখিনি বজাম বাকিখিনি নবজাম আৰু মই আগতে কৈছোঁ যে সাৰেগামাটো কেনেকৈ বজাম সেই বজালে কিন্তু সাৰেগামালৈ যদি বজায় তেতিয়াহ'লে কিছু লাহে ধীৰে যদি বজায় কিন্তু গানটো শিকাত বা বজোৱাত সুবিধা হয় মই প্ৰথমখিনি দিছোঁ ও নাম ধৰিবা চাপৰিকে নেৰিবা এইখিনি বজাম और ये है स्थायी गाहार बा आठ मात्रा सा सा गा मा गा पा मा गा सा 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 गा मा गा पा मा गा सा सा ओ नाम धरिबा सापरि के नेरिबा এইটো হলে সাত গুছি আহিব এইখিনি যদি বজায় মই ভাবো অন্তত খুব কম সময়ত এইখিনি বজাব পাৰিব তাৰ আমাৰ মিউজিকটো আছে আপোনালোকে এই আঙুলি আৰু বজোৱাখিনি চাব এইখিনি ক্লোজ কৰি দিব আমি এটা কুৰকুৰি কৰি বজাম অৰ্থাৎ এনেকৈ বজাম মিউজিক আহিব এতিয়া তেনেকৈ ভৰৰ দীপৰ বেলা কোনে বজাইবাহি মোৰ পৰিল ৰান্ধনৰ পালাহে চাবচোন কেৱল বজোৱা এইফালে চাব আৰু মানে এইফালে বজোৱাটো চাব চেষ্টা কৰিব লাহে লাহে বজাবলৈ চেষ্টা কৰিলে হ'ব বুলি মই ভাবোঁ আৰু এনেকৈ আমি দোতাৰা শিকিব লাগিব ধন্যবাদ